নমস্কাৰ তো আজি আমাৰ 3 নম্বৰ যেটো ভাগ আছিল প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বিষয়ে আছিল প্ৰেজেন্ট পাৰফেক্ট টেন্স মানে মই কৈছিলো যে যোনবিলাক বাক্য বা যোনবিলাক ঘটনা এই মাত্ৰ শেষ হৈ যোৱা বুজায় বা এই মাত্ৰ হৈ গল মই এই মাত্ৰ ভাত খালো মই এই মাত্ৰ কৰবাৰ পৰা আহি পালো মই কৰবালৈ গলো এই যে খালো গলো কৰিলো এনেকুৱা ধৰণৰ যোনবিলাক বাক্য বা এনেকুৱা ধৰণৰ যোনবিলাক ঘটনা সেইবিলাকে প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখা হ'ব ইয়াৰ ষ্ট্ৰাকচাৰটো হৈছে যেটো গাঁথনি আমি কি আছো সেই গাঁথনিটো হৈছে সাবজেক্ট প্লাস হ্যাভ বা হ্যাজ প্লাস ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম ভাৰ্বৰ কি লাগিব পাষ্ট পাৰ্টিসিপল ফৰ্ম প্লাস অবজেক্ট প্ৰথম কথা হল যে এটা আমাক সাবজেক্ট লাগিব সুইটেবল এটা সাবজেক্ট লাগিব দুই নম্বৰতে হ্যাভ বা হ্যাজ কেতিয়া বহিব আমি নিশ্চয় জানো তাৰ পিছত নেক্সট আহিব ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম আমি তিনটা ফৰ্ম আছিল ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম ভাৰ্বৰ পাষ্ট ফৰ্ম ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল প্ৰেজেন্ট পাষ্ট পাৰ্টিসিপল সেই ফৰ্ম কিটাৰ যেটো 3 নম্বৰ ফৰ্ম আছে পাষ্ট পাৰ্টিসিপল ফৰ্ম সেই পাষ্ট পাৰ্টিসিপল ফৰ্মটো বহিব ভাৰ্বৰ আৰু এক্সাম্পল কেটামান দিয়া হৈছে যে আই হেভ বট এ নিউ কাৰ আই টো হৈছে সাবজেক্ট তাৰ পিছতে হেভ আই লগত সদায় হেভ বহিব হেজ কেতিয়াও নবহে আই লগত সদায় হেভ বহে তো আই হেভ বট বাই পাষ্ট পাৰ্টিসিপল ফৰ্ম আছে বট বাই মানে কিনা আৰু বট বাইটোৰ পাষ্ট পাৰ্টিসিপল ফৰ্মটো কি হৈছে বট হৈছে এ নিউ কাৰ মানে এখন নতুন গাড়ী তো এখন নতুন গাড়ী কিনিলো মই এখন নতুন গাড়ী কিনিলো এই বাক্যটো ক'ত হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখা হ'ব দুই নম্বৰতে এটা উদাহৰণ দিয়া হৈছে যে হি হেজ ড্ৰাংক ৱাটাৰ তো হি এটা সাবজেক্ট ইয়াত আহিছে সাবজেক্ট হি লগত কেতিয়াও হেভ নবহে যেনেকৈ আই লগত কেতিয়াও হেজ নবহে হি লগত কেতিয়াও হেভ নবহে হি লগত সদায় হেজ বহিব আই লগত সদায় হেভ বহিব গতিকে হি হেজ ড্ৰাংক ড্ৰিংকৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম ড্ৰাংক হয় ড্ৰিংক মানে পিয়া পি খোৱা তো ড্ৰাংক ৱাটাৰ মানে পানী তেওঁ পানীখিনি খালে বা হি পানীখিনি খালে এইটো হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ এটা উদাহৰণ 3 নম্বৰতে দিয়া হৈছে যে দে হেভ গন হোম তেওঁলোকে ঘৰলৈ গ'ল তো দে মানে হৈছে তেওঁলোক দে লগত কেতিয়াও হেজ নবহে দে লগত সদায় হেভ বহে দে হেভ গন গোৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম গন হয় আৰু হোম ঘৰলৈ গ'ল তেওঁলোক ঘৰলৈ গ'ল গতিকে আমি শিকিলো যে এনেকুৱা ধৰণৰ যোনবিলাক বাক্য এই মাত্ৰ কোনোবা এটা ঘটনা হৈ গ'ল এই মাত্ৰ কৰিলো এই মাত্ৰ কিবা এটা খালো বা এই মাত্ৰ কিবা এটা বস্তু পিলো এনেকুৱা ধৰণৰ যোনবিলাক শব্দ যোনবিলাক বাক্য সেইবিলাকে প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখা হ'ব তাৰ মানে এই মাত্ৰ বৰ্তমান সময়ত এই মাত্ৰ কোনোবা এটা ঘটনা তৎক্ষণাত এই মাত্ৰ এই মুহূৰ্তত কিবা এটা ঘটনা হৈ যোৱা বুজালে বা হ'ল বুজালে সেইবিলাকে প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখা হ'ব এই মাত্ৰ হৈ গ'ল কিন্তু তাৰ কি অতীত হৈ যোৱা নাই যোনবিলাক বাক্য এই মাত্ৰ হৈ গ'ল কিন্তু অতীত হৈ যোৱা নাই বৰ্তমানতে আছে এনেকুৱা ধৰণৰ যোনবিলাক বাক্য সেইবিলাকে প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখা হ'ব আৰু আমি গাঁথনিটো শিকিলো যে ষ্ট্ৰাকচাৰটো হৈছে যে সাবজেক্ট প্লাস হেভ বা হেজ প্লাস ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম প্লাস অবজেক্ট এটো হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ষ্ট্ৰাকচাৰটো